নমস্কাৰ। আজিৰ কাব্যগ্ৰন্থৰ উন্মোচক শ্ৰদ্ধাৰ হৰে কৃষ্ণ ডেকাছাৰ প্ৰমুখে মঞ্চত উপবিষ্ট অতিবৃন্দ সদৌতিলৈকে নমস্কাৰ জনাইছোঁ। অভিনন্দন জনাইছোঁ নিবেদন দাস পাটোৱাৰী ছাৰক তেখেতৰ পঞ্চমখন কাব্যগ্ৰন্থ উন্মোচনীৰ এই শুভ মুহূৰ্তত। ছাৰে ইমান ধুনীয়াকৈ MNDB হোষ্টেলত থাকি কেনেকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিলে সেই কথা বৰ্ণনা কৰোঁতে মই কিছু আৱেগবিহ্বল হৈ পৰিছিলোঁ, কাৰণ ছাৰ থাকি যোৱাৰ ভালেমান বছৰৰ পিছত ময়ো সেই একেটা আৱাসী হৈছিলোঁ আৰু তেনেকুৱা কিছুমান পৰিস্থিতিৰ মাজেৰে ময়ো অতিক্ৰম কৰিবলগীয়া হৈছিলে। কিন্তু ছাৰো যে MNDB হোষ্টেলৰ আৱাসী আছিল সেয়া মই আজিহে গম পালোঁ। যি কি নহওক, কবিতাটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ভুল হ'লে মাৰ্জনা কৰে যেন। কবিতাৰ শিৰোনাম আচাৰেকনি, কবি নিবেদন দাস পাটোৱাৰী। যিমান মন গ'লেও গছৰ পকা পাত এটাও সৰুৱাব নোৱাৰো, যিমান মন গ'লেও জোনবাইৰ এফাল আনি তোমাৰ এন্ধাৰ বাটটো পোহৰাব নোৱাৰো, যিমান মন গ'লেও কপৌপাহ নিজৰ মতে ফুলাব নোৱাৰো, যিমান মন গ'লেও গৰমত গা জ্বলোৱা এচাটি বতাহ আনিব নোৱাৰো, মন যোৱা বহু কামেই কৰিব নোৱাৰো। সেইবাবে তুমি মোক অকামিলা বুলিলে মই মানিলো। মই এইটো মানি নলওঁ যে অকামিলা এজনৰ বুকুত এখন আকাংক্ষাৰ আকাশ থাকিব নোৱাৰে। কবিতা মোৰ বেতনবিহীন পেচা। জীৱনৰ বৈয়ামত মৃত্যু সাঁচি সাঁচি মই কবিতাৰ কচৰত কৰোঁ। তুমি মোৰ বুকুৰ বিমানৰ যাত্ৰী, কথাষাৰে মোক দুখ নিদিয়া নহয়। মূৰত ব্যৰ্থতাৰ মুকুট, তথাপি পিয়াহত এগিলাচ পানী যাচিছা। খাওঁ বুলিলেই সুমথিৰাৰ বাকলি গুচাই তোকো আগবঢ়াই দিছা। মোৰ কবিতা বখানিছা। কোনোবা এজনেতো মোক বুজি পাইছে। আইও, তোৰ আঁচলৰ আবোৰত মুখখন কোজোনে এবাৰ, তোৰ আশীৰ্বাদৰ হাতখন চুই চাওঁ। তইতো জানই সপোনে সকলোকে ন্যায় নিদিয়ে। ধন্যবাদ।